নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ। আজি মই লোকেল মুৰ্গীৰ ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো কেনেকুৱা হৈছে, আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব। তো বলক আৰম্ভ কৰোঁ। আমাৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া ইয়াতে সৰিয়হ তেল দি দিছোঁ। তেল গৰম হৈ গৈছে। এতিয়া দুটা শুকান জলকীয়া দি দিছোঁ ইয়াতে, এটা তেজপাত দিছোঁ, এইখিনি গোটা গৰম মছলা, এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ। দুটা ডাঙৰ সাইজৰ পিঁয়াজ পাতল পাতলকৈ কাটি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। এয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিছোঁ, 2 চামুচ জিঞ্জাৰ গাৰ্লিক পেষ্ট দিছোঁ। এতিয়া ধুই থোৱা মুৰ্গীৰ মাংসখিনি দি দিছোঁ। 1 কেজি ওজনৰ লোকেল মুৰ্গী এটা লৈছিলোঁ আৰু চাফা কৰাৰ পিছত 650 গ্ৰামমানহে ওলাইছে। এতিয়া নিমখ দি দিছোঁ, 1.5 চামুচমান নিমখ দি দিছোঁ। নিমখখিনি ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মাংসৰ পৰা পানী ওলোৱা আৰম্ভ হৈ গৈছে। এয়া জলকীয়া, কেঁচা জলকীয়া 7টামান দি দিছোঁ। হালধি পাউডাৰ 1 চামুচ, এয়া জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া ভালকৈ মিক্স কৰি দিম। গোটেইখিনি ভালকৈ মিক্স কৰি ভাজিব লাগিব। এয়া কাটি থোৱা আলু দি দিছোঁ, 2টা আলু কাটি লৈছোঁ। আপোনালোকে আলুখিনি ভাজিও ল'ব পাৰে আগতে। এয়া বিলাহী পেষ্ট বনাই থৈছিলোঁ, 2টা বিলাহী পেষ্ট বনাই দি দিছোঁ। ভালদৰে ভাজিব লাগিব গোটেইখিনি। পিঁয়াজ নগলালৈকে ভাজি থাকিব লাগিব। পিঁয়াজটো গলিব আৰম্ভ হৈছে। মাংস প্ৰায় সিজিছে, কাৰণ গম পায় হাড়দিৰ পৰা মাংস এৰি গৈছে। এতিয়া আমি পানী দি দিম। লোকেল মুৰ্গী মাংসত জোল বনাই খাই ভাল লাগে। এতিয়া ঢাকনি মাৰি প্ৰায় 10-15 মিনিটমান সিজিবলৈ থৈ দিম। এয়া গোটা গৰম মছলা আছে, এইখিনি বটি লৈ ইয়াতে দি দিম। 1 চামুচ গোটা গৰম মছলা বটি লৈছিলোঁ, এইখিনি দি দিলোঁ। এতিয়া কেঁচা ধনিয়া দি দিছোঁ। লোকেল মুৰ্গীত জালুক আৰু কেঁচা ধনিয়া দিলে খুব ভাল লাগে।
মাংস ৰেডি হৈ গৈছে আমাৰ। এতিয়া মাংস বাতি এটাত উলিয়াই ল'ম। ধুনীয়া কালাৰ আহিছে মাংসৰ। আৰু লোকেল মুৰ্গী মাংসৰ জোল ভাতৰ লগত খাই খুব ভাল লাগে, আৰু ৰুটিৰ লগত শুকান ৰুটি হ'লেও ভাল লাগে। তো আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো।